Good morning, students. মই যোৱাকালি তোমালোকৰ লগত আলোচনা কৰিছিলো এক্সাৰসাইজ 12.1 হেৰনছ ফৰ্মুলা তাৰে ফাৰ্স্ট কোৱেশ্চন টো আৰু আজি আমি ডিসকাস কৰিবলৈ ওলাইছো কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 2 আমি ডিসকাস কৰিম কিন্তু নেক্সট ক্লাছত কৰিম আজি কোৱেশ্চন নম্বৰ 3 গতিকে তোমালোকে কোৱেশ্চন নম্বৰ 3 টো পঢ়িছোৱা There is a slide in a park. One of its side walls has been painted in some color with a message, keep the park green and clean. If the sides of the wall are 15 meter, 11 meter and 6 meter, find the area painted in color. Gotike etu hol question to aru question to moi tumalok etia bujai dibo loisu. Tumalke ei board khonok ekhon park buli consider kora. ঠিক আছে এতিয়া এই পাৰ্কখনৰ এটা কৰ্নাৰত চিলড্ৰেন বিলাকে খেলিবৰ কাৰণে এখন স্লাইড আছে ঠিক আছে এই কিটা হৈছে ষ্টেপস কিটা জুন ফালেৰে চিলড্ৰেন বিলাকে উঠিব আৰু উঠি এই ফালেদি সিহঁতে স্লাইড কৰি নামি আহিব এতিয়া এই স্লাইডখন ষ্টেবল হ'বৰ কাৰণে এখন ওয়াল গাঠি দিয়া হৈছে তোমালোকে দেখিছা একেটা ষ্টেপস এখন স্লাইড আৰু যেতিয়া ওয়ালখন গাঠি দিলে সেই ওয়ালখন এটা ট্ৰায়াঙ্গুলাৰ শেপ লৈ ললে আৰু সেই ট্ৰায়াঙ্গুলাৰ ওয়ালখনত লিখা আছে keep the park green and clean আৰু এই জুনখন পেইন্টেড ওয়াল আছে এই ওয়ালখনৰে এৰিয়াটো আমাক কোৱেশ্চনটোত উলিয়াবলৈ দিছে আমাক দিয়া আছে যে এই ট্ৰায়াঙ্গুলাৰ ওয়ালখনৰ তলৰ ফালৰ সাইডটোৰ লেন্থ 15 মিটাৰ এই ফালৰ সাইডটোৰ লেন্থ দিয়া আছে 6 মিটাৰ আৰু এই ফালৰ সাইডটোৰ লেন্থটো দিয়া আছে 11 মিটাৰ গতিকে এই তিনিটা হল আমাৰ এই ট্ৰায়াঙ্গুলাৰ ওয়ালখনৰ 3 সাইডস এতিয়া আমি সলিউশনটো কৰিবলৈ ওলাইছো তোমালোকক মই ইয়াৰ আগৰ ক্লাছতো কৈছো আৰু সদায় কৈ থাকো যে যেতিয়া কোনোবা এটা সলিউশন স্টাৰ্ট কৰা হয় সেই সলিউশনটো স্টাৰ্ট কৰাৰ আগতে আমি সদায় গিভেন ইনফৰমেশন খিনি লিখি লওঁ গতিকে গিভেন ইনফৰমেশন খিনি আমি কেনেকৈ লিখিম চাই লোৱা Let the sides of the triangular wall are আমি triangular wall খনৰ সাইড কিটা কেনেকৈ ৰিপ্ৰেজেন্ট কৰিম A B আৰু C ৰে ৰিপ্ৰেজেন্ট কৰিম ওকে এতিয়া এই ABC হৈছে ট্ৰায়াঙ্গুলটোৰ তিনটা সাইড গটিকে তিনটা সাইডৰ ভিতৰত তোমালকে যিকোনো এটা A বুলি কনসিডাৰ কৰিব পাৰা আমি এখিনিৰ পৰা স্টাৰ্ট কৰো 11 meter 15 meter and 6 meter তোমালকে এটো কনফার্ম থাকা যায় A B আৰু C এর ভ্যালু এই তিনটাৰ ভিতৰত যিকোনো এটাৰ পৰা তোমালকে স্টাৰ্ট কৰিব পাৰা মই এখিনিৰ পৰা এনেকে স্টাৰ্ট কৰিছো ঠিক আছে এখিনি হৈছে আমাৰ গিভেন ইনফৰমেশন গটিকে এখিনি লিখি লোৱা কাৰণ এখিনি মই মচিব লাগিব এতিয়া গিভেন ইনফৰমেশন খিনি লিখা হল এতিয়া আমি ইয়াত হেৰনছ ফৰ্মুলা এপ্লাই কৰিম তোমালোকক মই কৈছিলো আমি হেৰনছ ফৰ্মুলা কেতিয়া এপ্লাই কৰো এটা স্কেল এণ্ড ট্ৰায়াঙ্গুলাৰ ক্ষেত্ৰত স্কেল এণ্ড ট্ৰায়াঙ্গুল মানে হৈছে বিষমবাহু ত্ৰিভুজ যিবিলাক ত্ৰিভুজৰ গুটেই তিনিটা সাইডছে আনইকুয়াল থাকে ঠিক আছে মানে কি হ'ব এটা স্কেল এণ্ড ট্ৰায়াঙ্গুল মিন্স এ ট্ৰায়াঙ্গুল হুজ অল থ্ৰী সাইডস আৰ ডিফাৰেন্ট মেজাৰ্স ওকে এতিয়া আমি কেনেকৈ এপ্লাই কৰিম হেৰনছ ফৰ্মুলা প্ৰথমতে আমি হেৰনছ ফৰ্মুলা কাৰণে সদায় সেমি পেৰিমিটাৰ উলিয়াব লাগে সেমি পেৰিমিটাৰ মানে হৈছে পেৰিমিটাৰৰ আধা সো লেট আস ফাইন্ড দ্য সেমি পেৰিমিটাৰ ইজ সিম্বলাইজড এজ S এতিয়া লিখা নাও S ইজ ইকুৱেল টু S ৰ ফৰ্মুলা কি আছিল A plus B plus C divided by 2 আৰু A plus B plus C A B C ভ্যালু আমি অলৰেডি জানো A 11 আমি ধৰি থৈছো B 15 আৰু C 6 divided by 2 is equal to 16 unit to asile meter gotike yat likhiba 16 meter gotike semi perimeter hoise 16 meter semi perimeter por pisot ami ete Heron's formula apply koribo paru by Heron's formula Heron's formula ki asile ami Heron's formula area uliabor karone hoda use koru area is equal to S whole into S minus A S minus B S minus C গটিকে ইয়াৰ ভ্যালু কিটা পাতি দিয়া S ৰ ভ্যালু আমি a মাত্ৰ পালো কি 16 আৰু ইয়াত হ'ব 16 minus 11
16 minus 15, 16 minus 6. ঠিক আছে 16 over 11 গলে কিমান থাকিলে into 5 into 1 into 10 আৰু এটা কথা মই তোমালোকক কওঁ এইবিলাক মাল্টিপ্লাই কৰি দিবলে নালাগে মাল্টিপ্লাই কৰিলে কি হ'ব তোমালোকে মাল্টিপ্লাই কৰি আকৌ স্কয়াৰ ৰুট উলোৱা এটোতে লং প্ৰসেস হৈ যায় আৰু কেতিয়াবা তাতে যদি মিস্টেক কৰি দিয়া তো আৰু শেষ হৈ গল গতিকে মাল্টিপ্লাই কৰিব নালাগে তোমালোকে কি কৰিবা চোৱা ইহঁতৰ জাস্ট আমি দুটা ফ্যাক্টৰ লব লাগে যত নেকি আমি পেয়াৰ বনাব পাৰো ঠিক আছে তোমালোকে চোৱা চালে গম পাবা 16 আমি কেনেকৈ লিখিব পাৰো 4 into 4 তাৰপিছত 5 টো আমি 5 এ থওঁ কাৰণ 5 এটা প্ৰাইম নাম্বাৰ 1 টো নিলিখিলেও হ'ব 1 নালাগে আমাক 1 দি মাল্টিপ্লাই কৰিলে সেম থাকে তাৰপিছত 10 ৰ জায়গাত আমি লিখো 5 into 2 ঠিক আছে আমি ভাঙি দিলো তাৰ মানে কিহতক এতিয়া আমি চোৱা কি কৰিম সৰি এটো 4 হ'ব লাগিব এতিয়া এটা আমি পেয়াৰ বনাম 4 আৰু 4 এটা পেয়াৰ হল 5 আৰু 5 এটা পেয়াৰ হল 2 পেয়াৰ বনাব নোৱাৰো কি হ'ব এই এটা পেয়াৰ 4 into 4 এটা পেয়াৰ হৈছে ইহতৰ পৰা 4 টো এটা হৈ উলাই আহিব নেক্সট 5 into 5 এটা পেয়াৰ হৈছে এটা পেয়াৰৰ পৰা এটা 5 উলাই আহিব গতিকে স্কয়াৰ ৰুটৰ ভিতৰত অনলি 2 বাকি থাকিলে this is equal to it multiply kora 4 5 is 20 square root 2 meter square ঠিক আছে গটিকে 2 স্কয়ার টু দিবলে না পাহৰিবা বহুত স্টুডেন্টসে কি হয় মিটাৰ লিখি থৈ দিয়া স্কয়াৰ টু দিবলে পাহৰি যায় তেতিয়া ইউনিট টু ভুল হলে গোটেই ম্যাথছটো ৰং হৈ যাব গটিকে আনসাৰটো হ'ল 20 square root meter square গটিকে এইটো হ'ল এই ট্ৰায়াঙ্গুলাৰ পেইন্টেড ওয়ালখনৰ এৰিয়াটো যেটো আমাৰ কোৱেশ্চনটোত উলিয়াবলৈ দিয়া হৈছিল আৰু এটো পোৱাৰ পিছত তোমালোকক মই কৈছো যে আনসাৰটো লিখিবা এটো পালা পাই তলত তোমালোকে আনসাৰ বুলি সেপাৰেটলি লিখি দিয়া আনসাৰ 20 square root 2 meter square আৰু আন্ডাৰলাইন কৰি দিবা গটিকে থ্যাংক ইউ তোমালোকে বুজি পাইছা নাই মোক কমেন্ট বক্সত জনাবা মই নেক্সট ক্লাছত ইয়াৰ নেক্সট কোৱেশ্চনটো ডিসকাস কৰিম ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু তোমালোকে যদি মোৰ চেনেলত নতুন চেনেলটো সাবস্ক্ৰাইব কৰি লবা যাতে তোমালোকে মোৰ আহিব লগা ভিডিওসমূহ পাই থাকা আৰু মেথছখন তোমালোকে বুজি পোৱাত বহুত সহায় হয় ধন্যবাদ